হে গাইজ কি খবৰ আজি মই গৈ আছোঁ নগাঁও মানে আমাৰ নেক্সট লেভেল বিকাশ দা টাইগাৰ আছে খাটি অসমীয়া ব্লগছ আৰু আমাৰ ভাবু ভাইয়া লগ কৰিবলৈ মানে কি সঁচা নহয় ৰিয়েলত নহয় মানে বাবু ভাইয়া আমাৰ বিকাশ দাক আৰু আমাৰ টাইগাৰৰ মানে বিশাল নামৰ ভাই এজনে মানে আৰ্ট কৰিছে নগাঁও মাছপাথাৰী আৰু তাকে মানে চাবলৈ গৈ আছোঁ আৰু ফটো কেইটামান উঠাব গৈ আছোঁ আৰু আপোনালোকক দেখাবলৈ গৈ আছোঁ তো আগলৈ চাই থাকক ভিডিঅ'খন। তাত মানে বহুত দিন হ'ল আৰ্ট কৰা বিশালে, কিন্তু বহুত মানুহে এড্ৰেছখন নাজানে। তো সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক, মই পূৰা ডিটেইলছ দি যাম, কোনফালে যাব লাগে কোনফালে যাব নালাগে পূৰা লোকেশ্যন দি দিম। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'খন চাই থাকক, যোনে যাবলৈ তাত বিচাৰিছে যাব পাৰিব। বিকাশ দাক ভাল পায়, বিকাশ দাৰ ফ্ৰেণ্ডছ হয়। যদি এইটো জেগালৈ যাব বিচাৰে তেতিয়াহ'লে এইটো ৰাস্তাই যাব, এইটো ৰাস্তাই শ্বৰ্টকাট হয় মোৰ মতে। আপোনালোকে চাগে নিশ্চয় গম পাইছে কোনটো ৰাস্তা হয় এইটো। বিশাল শ্বপিং মলৰ সন্মুখেদি যাব লাগিব। আৰু এইফালে আছে ছাইডত আপোনালোকে চাব পাৰিছে নগাঁও GNDG কমাৰ্চ কলেজ হয়। আপোনালোকে যে যাব বিচাৰে নগাঁও কোনোবাই, তেতিয়াহ'লে এইটো ৰাস্তা দি যাব, এইটো ৰাস্তাৰ শ্বৰ্টকাট হয়। ফাইনেলি আমি পাই গ'লোঁ বিকাশ দা আৰ্ট কৰা জেগাখনলৈ, মাছপথাৰী। চাব পাইছে আপোনালোকে। আমি ফাইনেলি পাই গ'লোঁ মাছপথাৰী। তো ইয়ালৈ আহিছোঁ মোৰ বিহাৰ এটা কাৰণ আছে, তো চাই লওক আপোনালোকে। এইফালে আছেই, এইফালে আছে, চাই লওক আমাৰ নেক্সট লেভেল বিকাশ দা কি সুন্দৰকৈ আৰ্ট কৰিছে আপোনালোকে চাব পাৰিছে। এইফালে লিখা আছে আই লাভ ফেমিলি ফুড। আগলৈ চাই থাকক, আৰু দুটা ছাৰপ্ৰাইজ আছে আপোনালোকৰ কাৰণে। আৰু ইয়ালৈ যদি কোনোবা আহিবলৈ বিচাৰে তেতিয়াহ'লে মই ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত লিংক দি দিম, লোকেশ্যনৰ লিংক দি দিম, তো আহি চাই যাব আপোনালোকে। আগলৈ চাই থাকক। যিহেতু আপোনালোকে কৈছিল আৰু দুটা ছাৰপ্ৰাইজ আছে। এইফালে আছে আমাৰ টাইগাৰ, চাব পাৰিছে আপোনালোকে, খাটি অসমীয়া ব্লগ আমাৰ টাইগাৰ হয়। এইফালে চাই পূৰা টাইগাৰ চাইকেল লগাই দিছে, আমাৰ টাইগাৰ দুটা যিহেতু পূৰা টাইগাৰ চাইকেল লগাই দিছে। এইফালে আৰ্ট কৰিছে আমাৰ বিশালে, বিশাল আৰ্ট ব্লগ চাব পাৰিছে। আৰু এটা ছাৰপ্ৰাইজ আছে নহয় আমাৰ এবারে দেখাই দিয়া আমার বাবু ভাইয়া দা UK 07 রাইডার। চাব পাইছে আপোনালোকে কি সুন্দৰকৈ আৰ্ট কৰিছে। বাবু ভাইয়াৰ লগত আছে বাবু ভাইয়াৰ বাইকখন, চাব পাইছে আপোনালোকে। লাগিছে চাওক না আপোনালোকে কি সুন্দৰকৈ আঁকিছে বাবু ভাইয়া। ভিডিঅ'টি ইমানেই আছিল। তো মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, যদি এইটো ৰাস্তাৰে কোনোবাই অহা যোৱা কৰে তো মোৰ মানে এটাই ৰিকুৱেষ্ট, আপোনালোকে যাতে ইয়াত থু থকা নেপেলায়, এইটোৱে আছিল মোৰ ৰিকুৱেষ্ট আপোনালোকক। প্লিজ ইয়াত এইফালে যোনে অহা যোৱা কৰে থু থকা নেপেলাব, আৰু এবাৰ কৈ দিছোঁ। তো আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চবে মিলি ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব। নেক্সট লেভেল কি যে হো।